বহু বছৰ আগত বুদ্ধদেৱ আৰু তেওঁৰ শিষ্যসকল যাত্ৰা কৰিছিল এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ। এনেদৰে যাত্ৰা কৰি থাকোঁতে তেওঁলোকে এখন জুৰি পালে। গৰমৰ দিন আছিল আৰু তেওঁলোকৰ ভাগৰো লাগিছিলে। সেইকাৰণে তেওঁলোকে এডাল বিশাল বৃক্ষৰ তলত আৰাম কৰিবলৈ ল'লে। এনেদৰে আৰাম কৰি থাকোঁতে বুদ্ধদেৱৰ শিষ্য এজনে তেখেতক সুধিলে যে আমাৰ মনুষ্যৰ মনটোক কেনেদৰে সুস্থিৰ কৰিব পাৰি, যেতিয়া মনত নানা ধৰণৰ কথাবোৰ আহি থাকে, আমনি দিয়ে। ইয়াৰ কোনো উপায় আছে জানো? তেতিয়া বুদ্ধদেৱে শিষ্যক ক'লে যে মোৰ খুব পিয়াহ লাগিছে, মোৰ কাৰণে সেই জুৰিটোৰ পৰা পানী অলপ লৈ আনা। কথাটো শুনি শিষ্যই জুৰিটোৰ ফালে আগুৱাই গ'ল আৰু দেখিলে যে তাত কিছুমান মানুহে গা ধুই আছে। সেইকাৰণে তাৰ পানী খোৱাৰ যোগ্য নহয় বুলি আৰু আগুৱাই গ'ল। অলপ দূৰ গৈ দেখিলে যে এখন গৰু গাড়ী জুৰিটোৰে পাৰ হৈ গ'ল, যাৰ ফলত জুৰিৰ পানীখিনি বোকা বোকা হৈ গৈছিল। বহুদূৰ অহাৰ পাছতো পানীবোৰ চফা হোৱা নেদেখি তেওঁ উভতি গ'ল সুদাহাতে আৰু বুদ্ধদেৱক গৈ ক'লে কথাবোৰ। শিষ্যৰ কথাবোৰ শুনি বুদ্ধদেৱে তেওঁক 1 ঘণ্টামান পাছত আকৌ গৈ চাবলৈ ক'লে। সেইমতে তেখেত পাছত আকৌ গৈ দেখিলে যে জুৰিৰ পানীবোৰ চফা হৈ আছে আৰু বোকাবোৰ পানীৰ ওপৰৰ পৰা তললৈ গুচি গ'ল। তেওঁ তৎক্ষণাত পানী পাত্ৰত ভৰালে আৰু বুদ্ধদেৱৰ ওচৰলৈ গ'ল আৰু সুধিলে কথাটো যে কেনেকৈ পানীখিনিৰ পৰা বোকাবোৰ আঁতৰিলে। তেতিয়া বুদ্ধদেৱে উত্তৰ দিলে যে আগৰবাৰ যেতিয়া তুমি পানী আনিব গৈছিলা তেতিয়া বোকাবোৰ পানীৰ লগত মিলি আছিল আৰু যাৰ ফলত সেইখিনি পানী খোৱাৰ যোগ্য নাছিল। কিন্তু যেতিয়া 1 ঘণ্টা পাছত আকৌ গৈ চাব গ'লা, তেতিয়ালৈ বোকাবোৰ পানীৰ তলৰ ভূমিত মিলি গ'ল আৰু পানীবোৰ খোৱাৰ যোগ্য হৈছিল। তুমি মোক ৰাতিপুৱা প্ৰশ্ন এটা সুধিছিলা যে মন কেনেকৈ স্থিৰ কৰিব পাৰি, যেতিয়া বিভিন্ন ধৰণৰ কথাবোৰে মনক অশান্ত কৰি ৰাখে। মনুষ্যৰ মনবোৰো এই জুইটোৰ নিচিনাই। যেতিয়া বহু ধৰণৰ আমনিদায়ক কথাবোৰে আমাৰ মনত সোমাই থাকে, ই এক প্ৰকাৰৰ সেই বোকা পানীবোৰৰ নিচিনা হৈ থাকে। তুমি অকণমান সময় দিবই লাগিব যেতিয়ালৈ ই নিজে নিজে চাফা হৈ নাযায়। সেইখিনি সময়ত তুমি একো এফৰ্ট লগাবৰ প্ৰয়োজন নাই বা মাইণ্ডত প্ৰেছাৰ দিবও নালাগে। যিমানে চেষ্টা কৰিবা সিমানে বেছি আকৌ অশান্ত হৈ উঠিব মনটো। প্ৰায়ভাগ লোকৰ সমস্যা এইটোৱেই যে মনটো অশান্ত হৈ থকাৰ বাবে তেওঁলোকে কোনো কামত মনোযোগ দিব নোৱাৰে। জানি বুজি কথাবোৰ মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, যাৰ ফলত ইয়াৰ বিপৰীতহে হয়। সেয়েহে আমি বুজি পোৱা দৰকাৰ যে কেতিয়াবা কেৱল সময়ে কিছুমান ঘাঁ পূৰ্ণ কৰাত সহায় কৰিব আৰু মনকো শান্ত কৰি তুলিব। আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। মই প্ৰেৰণা পাম আগলৈ এনেদৰে ভিডিঅ' বনাই থাকিবলৈ। আৰু প্লিজ মোৰ পেজটো ফ'ল' কৰিব যাতে পৰৱৰ্তী ভিডিঅ'ছবোৰ আপডেট আপোনালোকে পায়। মই ধীৰজ আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।